বেয়া লাগিল সঁচাকৈ সিহঁতৰ দৰে ভাল পোৱা আমাৰ গাঁৱত কোনোৱে নাই হয় দিয়া বৰ্ষাৰ দৰে ছোৱালী পাবলৈও বহুত টান আজিৰ দিনত পাছে তোমালোকক কথা এটা সুধো মই সিহঁতৰ প্ৰেমটোৰ বিষয়ে ইমান নাজানো অভিৰ পৰাহে শুনিছো শুনা তেনেহ'লে আজিৰ পৰা ঠিক ছমাহৰ আগত তোৰ কি চাধা মাৰি হোৱাই নাই নেকি অ' ৰ না কেলা খাবি নহয় আমাৰ জীৱনটো কি এনেকৈ যাব নেকি ঐ তাকে মাৰোতে মাৰোতে জীৱনে যাব চাগে অবিনাশ তাই কি নাহিব নেকি অ' কি হ'লেও নহয় তই ডাক লৈ গ'লে উঠাই লৈ আহিছিলি এতিয়াতো মহাৰাণী ক'ত গ'লহে ৰ আহিব নহয় তোৰ কি ইমান জল্দা হৈ আছেনে টোপনি লাগিয়ে আছে ইমান সোনকালে লৈ আহিছ আৰু ৰাতি ৰাতি মোবাইল চাবি আমাৰনো তোৰ দৰে ক'ত কপাল ভাল হ'ব তোৰতো যিহেতু আছে টকাও আছে আমিহে দিনটো কাম কৰিব লাগে ৰচোন আহিছে নেকি চাওঁ কিহে অবিনাশ দা কিনো ইমান ডাঙৰ কথা পাতি আছা ইমান দেৰিকৈ আহিছে তহঁতে বল আনিলাকি আমি যাওঁ ভণ্টি পানী এগিলাচ লৈ আনচোন কিয় ইমান চিঞৰি আছ ল ভণ্টি তই এইকেইদিন পঢ়া শুনা ভালকৈ কৰিছনে কৰি আছো মই এফালে ক'ৰবালৈ যাম ওলাই তই কিন্তু ক'তো নাযাবি দাদা মই নীলাক্ষীৰ লগত তাৰ মোমায়েকৰ ঘৰলৈ যাম নালাগে নেকি তই দাদা তাই বেয়া পাব হ'ব যা কিন্তু সোনকালে আহিবি মই যাওঁ দুৱাৰখন মাৰি থৈ যাবি ৰৈ থকা সময় হ'ল নেকি ইমান দেৰিকৈ আহিছ তহঁতে
ভোক লাগি গৈছে কিবা আনিছনে খাব চালা লোভিয়া ইমান খাব পাৰনে সেই এনেকুৱা ক'ব নাপায় নহয় সেই সি বেয়া নাপায় দিয়া সি মোৰহে লগৰ ব'লা অভিনাশ আমি কথা পাতোগৈ নহ'লে ইহঁতৰ অশান্তি হ'ব নহয় বল বল যাও নহ'লে সিহঁতৰ দিগদাৰ হ'ব নহয় সময় নাই মোক লগ কৰিব কিমানো লগ কৰিম আমনি লগা হৈছে থাক তই মই যাওঁ নকৰোঁ আৰু লগ ঐ ইমান অভিমান তুমি মোৰ হয়নে কথা এটা কওঁ তোমাক কোৱাচোন কি কথা মই তোমাক ভাল পাই পেলাইছোঁ জাগরে রাতে দেখো ভালো দিয়া হিমনা এ যাওরে মিঠা সুরে দূরলৈ উৰুৱাই উৰি উৰি হিমনা দিয়া তোৰে হতে ঘুমতি ভগা অভিমান কৰিবা ভয় লাগে মোৰ ভাল পোৱাবোৰ হেৰাই অনুৰাগ নকমাবা মনৰে মোৰ ভাল পোৱাবোৰ জগাই ধীরে ধীরে কপে উঠিলে তোরে কাছে সাপে যাও বলি দুপুরে সিলি ঝিলি মাথাতে ধীরে ধীরে কপে উঠিলে তোরে কাছে সাপে যাও বলি মোৰ জীৱনটো বহুত দুৰ্ভগীয়া সৰু থাকোঁতে মা দেউতা ঢুকাল দাদাই মোক ডাঙৰ দীঘল কৰিছে তুমি বহুত কষ্টত আছা ন দাদাই মোক মা দেউতাৰ অনুভৱ হ'ব দিয়া নাই মোৰো বহুত দুখ আছে তোমাৰ আকৌ কি হ'ল ইমান পঢ়া শুনা কৰিলোঁ আজিলৈ চাকৰি এটা নাপালোঁ এতিয়া দিন হাজিৰা কৰোঁতে গৈছে কিবা এটাতো কৰি আছা ন এতিয়া তুমি এতিয়া ঘৰলৈ যোৱাগৈ যোৱা সন্ধিয়া হ'ব হ'ল নহয় নীলাক্ষী যাওঁগৈ ঐ তহঁতৰ যাব হ'লে নে কেলা ব'লা যাওঁ আমি যাওঁগৈ দিয়া সন্ধিয়া হ'বৰে হ'ল যোৱা তোক কথা এটা কওঁ কি কথা হ'ল তই বঙাবাৰী আকাশক চিনি পাৱ নেকি পাওঁতো কিবা হ'ল নেকি সি ডাঙৰ ভুল এটা কৈছে ন আচল কথাটো ক তোৰ ভণ্টি যে বৰষা সি হেনো তাইক ভাল পায় কোনে কৈছে তোক এইবিলাক মিছা কথা আৰে কেলা মই নিশ্চয়কৈ দেখিছোঁ বে
কেলা চাল চিকা বিহুটা ইমান খাওক নে সি মোৰ ভণ্টিক প্ৰেমৰ জালত পেলাইছে ক'ত লগ পাম তাক তাক আড্ডা ঘৰতে লগ পাম লগৰকেইটাৰ লগত আজি কাম আছে মোৰ কাইলৈ ওলাবি চাই ল'ম তাক ঠিক আছে হ'ব ব'ল এতিয়া যাওঁ ব'ল ব'ল যাওঁ ব'ল এতিয়া ভণ্টি অ' ভণ্টি দৰ্জা খোল তই ইমান খঙত আহিছ যে চাওঁ তোৰ মোবাইলটো দে তই আজি ক'ত গৈছিলি অ' তোক মই কৈছিলোৱেচোন তইতো মোক কোৱা নাছিলি তই কাক লগ কৰিব গৈছিলি দাদা তই এইবোৰ কি কৈছ আৰু তোক এইবোৰ কোনে কৈছে এইবোৰ কি তেনেহ'লে দাদা সি মোৰ কোন তোৰ দাদা তাক মই বহুত ভাল পাওঁ সি বহুত ভাল ল'ৰা তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম হেল্ল' অঁ পাৰ্থ হয় নেকি অঁ ঠিক আছে অঁ ঠিক আছে উঠক মই ৰখি আছোঁ অঁ ঠিক আছে ঠিক আছে আবে হিৰ' চা দেই সেইটো চা সেইটো চা অ' হিৰ' ছাৰ দেখোন ক'ত গৈছিলে তহঁতৰ মোৰ কথা জানিবলৈ কি দৰকাৰ আছে কি হ'ল তই কাক কথা কৈছ কথা অলপ চম্ভালি কবি এতিয়া একো নকৰিবি মোৰ তাৰ লগত কথা আছে চিনি পোৱা নাই তহঁতৰ দৰে মই নহয় মালিকৰ চোৱা চিলেকা আৰু তহঁতটো এটা গুণ্ডা কেলা তই কাক চোৱা চিলেকা ক'লি তহঁতৰ দৰে গুণ্ডা কেইটাক কৈছোঁ আৰু তহঁতটো পাঁচটাৰ লগৰহে তাৰ ভণ্টিক ভাল পোৱা মানে তহঁতক পঠিয়াইছে ঠিকেই ভাবিছ তই ইয়াক মাৰিবলৈ অহা নাই লাষ্ট বাৰ কাৰণে ৱাৰ্ণিং দিব পাৰিছোঁ ৱাৰ্ণিং তই শুনি ল মূৰত ভালকৈ সোমাই ল বৰষা কিন্তু বিয়া ঠিক হৈছে তই মাজত নোসোমাবি আৰু মই মানুহটো কেনেকুৱা তই এইটো আগৰ পৰাই জানো বৰষা মোৰ আৰু বৰষা মোৰ হৈ থাকিব পাগল চালা বৰষা এইবোৰ মই কি শুনিছোঁ তই ঠিকেই শুনিছ তোমাৰ সপোনবোৰ কি হ'ব আমি দেখা সপোনক এখন সজাব পাৰিমনে নাজানো কিন্তু আমাৰ ভালপোৱা এনেকৈ থাকিব তই চিন্তা নকৰিবি তই আজি কি এইবোৰ কৰি আছ দাদাই মোৰ বাবে ল'ৰা চাইছে কি ল'ৰা চাইছে তই ভালকৈ থাকিবি মই তোৰ লগত নাথাকিলেও সদায় তোৰ হৈ আছো আমাৰ দৰে দুখীয়া ভাল পোৱাবোৰ এয়াই সদায় সপোনবোৰ আঁতৰোঁ যাওঁ মই আৰু এদিন লগ পাম চিনাকি বাটত অচিনাকি হয় যা সুখত থাক তই যাৰ কাৰণে আজি মোক এৰি গৈছ তাৰ লগতে সুখত থাক